নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজিৰ ভিডিঅ'টো ধুনুমাৰ লগত আৰম্ভ কৰিছোঁ। আৰু ধুনুমাই চাহ কিবা কিবি কৰি আছে। আৰু আজি কেইটা বাজিছে? এতিয়া 8টামান বাজে। আৰু এতিয়া চাহ খাই লৈ ধুনুমাক লৈ আহিলোঁ। আৰু আজিৰ ভ্লগটো ইয়াতে আৰম্ভ কৰিছোঁ ধুনুমাক লৈয়ে। আৰু সেইফালে আমাৰ মেচিনটো বাজি আছে, ৱাশ্বিং মেচিনটো। সেইফালে যাই আমি চাই আহোঁ কি হ'ল মেচিনটোত ন। আমাৰ মেচিনটোত পানী নাই, পানী সোমাব লাগিব না। টেংকিত পানী নাই, টেংকি খালী হৈ গৈছে। আৰু মই ফুট লগোৱাই নাই, আজি পাহৰি গৈছোঁ। এতিয়া এটা ফুট লগাই লওঁ, ফুটটো লগাই লওঁ। ফুটটো লগাই ল'লোঁ। আৰু এতিয়া ধুনুমা নাখায় ধুনুমা এতিয়া বহি আছে ইয়াতে। ধুনু এইফালে নাখায় বাবা, এতিয়া নাখায়। এই যে পুজো কানু নাপায় নহয়। কানু তুমি কানু দিছা। কোনে কানু দিছা মা? কানু দিব নাপায় নহয়, তুমি ডাঙৰ মানুহ হৈছা এতিয়া। আৰু এতিয়া ধুনুমাক তিতা খুৱাই দিম আজি। ধুনুমাক আগতে দিছিলোঁ, বহুদিন দিয়া নাই, মই সদায় পাহৰি যাওঁ। আৰু আজি মোৰ এইটো মনত আছে, সেইকাৰণে ধুনুমাক অকণমান তিতা খুৱাই দিওঁ। আৰু আজি তিতা খুৱাই দিছোঁ। আৰু সৰুৰ পৰাই ধুনুমাই তিতা খায়। ধুনুফালে মিষ্টাৰে গৈছে, আৰু ইফালে 9:05 হ'ল। আৰু মিষ্টাৰে গ'ল স্কুললৈ, মানে ভাত খালে স্কুললৈ গ'ল। আৰু ধুনুমা এতিয়া শুই আছে ইফালে। আৰু এনেকৈ মই তাৰ লগতে আছোঁ, কাৰণ শুই উঠিলে পৰিব হৈ থাকে বৰ্তমান। সেইকাৰণে মই ধুনুমাক চাই আছোঁ। আজি বিয়া আছে, খাবলৈ যাম। আৰু ধুনুমা সৰু আছে, সেইকাৰণে আবেলি যাম। আৰু এতিয়া 10টা বাজিলে, ধুনুমাৰ খোৱা বস্তুখিনি বনাব লাগিব। আৰু আজি বনাম মই এতিয়া ৰঙালাও পটল চাটনি এখন বনাই খাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু এইফালে লাও পাত আনিব যায়, এটা মধুৰিআম পালোঁ। মই এতিয়া চাটনিটো বনাবলৈ যাম। বাকী বস্তুখিনি ৰেডি কৰি থ'লোঁ, মানে ধুনুমা আছে সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু বাকী আদাখিনি আদা আৰু নহৰু বাকলখিনি গুচাই থ'লোঁ। আৰু ধুনুমা এইফালে কি কৰি আছে চাইছেনে? ধুনুমাক এতিয়া মই চাটনিখিনি বনাই কিনে ধুনুমাক গা ধুৱাই দিম। আৰু ধুনুমা এইফালে আছে, ধুনুমা খাইছে। খাই কিনে ধুনুমাৰ গাৰ অৱস্থা শেষ কৰি দিছিল, সেইকাৰণে মই ধুনুমাৰ কাপোৰখন খুলি দিছোঁ। আৰু এতিয়া গা ধুৱাই দিম, সেইকাৰণে কাপোৰ পিন্ধাই দিয়া নাই। চাটনিখিনি বনাওঁতে বেছি টাইম নালাগিব। আৰু ধুনুমানো কিমান মকাখানত থাকিব, আৰু সেইকাৰণে মই টপাটপ চাটনিখিনি বনাই লওঁ। আৰু মই চাটনিখিনি বনাবৰ কাৰণে মই লৈছোঁ ইয়াতে সেইখিনি ৰঙালাওৰ পাত, আৰু ইয়াতে লৈছোঁ কেইটামান, আৰু ইয়াতে লৈছোঁ পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ। মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ। আৰু কেইটামান নহৰু লৈছোঁ ইয়াতে 5-6টা, মানে কঢ়া আধা ইঞ্চিটো কম অকণমান আদা লৈছোঁ ইয়াতে। এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে জলকীয়া লৈছোঁ, কেঁচা জলকীয়া 3টা লৈছোঁ। আৰু এইখিনি মই মিক্সাৰ জাৰ এটা দি এইখিনি পিচি ল'ম। মই পতাত নিপিহোঁ, আমাৰ ঘৰত সকলোৱে নিৰামিষ খায়, মানে মা দেউতা নিৰামিষ, সেইকাৰণে নাখায়। আৰু আমি সকলোৱে খাওঁ আমি, সেইকাৰণে মই এইখিনি চাটনি বনাই আছোঁ আমাৰ লগৰ কাৰণে, মা দেউতাৰ কাৰণে নহয়। আৰু এইখিনি মই এতিয়া বনাই লওঁ। আৰু মই এতিয়া গ্ৰাইণ্ডাৰ জাৰ লৈছোঁ, আৰু ইয়াতে দি লওঁ মই লাও পাতখিনি। আৰু ইয়াতে দিম কাটি লোৱা পিঁয়াজখিনি, আৰু কেঁচা জলকীয়া 3টা, আৰু এইখিনি দিম। আৰু যদি আপোনালোকে ইয়াতে তিল দিব বিচাৰে তিলো দিব পাৰে, মই ইয়াতে তিল দিয়া নাই, মই ইয়াতে এইখিনিৰে বনাম। আৰু মই দিম ইয়াতে নিমখ, নিমখ দিম ইয়াতে মই।
মই ইয়াতে নিমখ দিম আমাৰ সোৱাদ অনুসৰি। আপোনালোকে যেনেকুৱা নিমখ খায়, বেছি খালে বেছি দিব, কমকৈ খালে কমকৈ দিব। মই ইয়াতে দিছোঁ নিমখ আৰু অকণমান দিম, বেছি নহয় বাৰু দেই। আৰু এতিয়া মই নিমখ দিছোঁ ইয়াতে। আৰু এইখিনি মই এইখিনি পিহি ল'ম এইখিনি। আৰু এইখিনি পিহি লৈ এটা কেৰাহীত ভাজি ল'ম। আৰু এইখিনি মই পিহি লোৱা হ'ল। আৰু মই পটাত পিহা নাই, কাৰণ আমাৰ পটাখন নিৰামিষ, সেইকাৰণে। আৰু সেই পাকঘৰটোত যোৱা নাই মই, কাৰণ এইটো আমাৰ ব্লেক পাকঘৰ হয়। আমাৰ পাকঘৰ দুটা। মই এতিয়া এইখিনি এটা কেৰাহী গৰম কৰি এইখিনি ভাজি ল'ম। কেঁচা সৰিয়হ তেল, তেলখিনি গৰম হ'লে মই গৰম হ'বলৈ দিছোঁ। গেছৰ ফ্লেমটো মই কমকৈ দিম, তেলখিনি বেছিয়ে গৰম হৈছিল সেইকাৰণে। আৰু এইখিনি ৰৈ গৈছে, এইখিনি ঢালি দিম ইয়াতে। আৰু মই এইখিনি এনেকৈ ভাজি ল'ম। পানীখিনি শুকালে মই ভাজি ল'লে হ'ল। আৰু মোৰ গেছৰ ফ্লেমটো হাই আছে। আৰু মই এইখিনি এনেকৈ ভাজি আমাৰ ধুনুমা এইফালে অস্থিৰ হৈ আছে, মানে ধুনুমা ৱাটাৰত নাথাকে সেইকাৰণে বা বুলি কৈ আছে। অঁ, তুমি কি কৈ আছা? মোবাইলটো লাগে, মোবাইলটো লাগে। কি হ'ল মা? কি হ'ল? এইটো খেলা, এইটো নালাগে, নিদিবা, পেলাই নিদিবা দেই। আৰু মোৰ এইখিনি হৈ গ'ল। আৰু এয়া আমাৰ ৰঙালাওৰ চাটনি। গৰমে গৰমে বনাওক আৰু ভাতৰ লগত গৰমে গৰমে খাওক। আৰু মই এইখিনি আগতে বনাইছোঁ, কাৰণ মই ধুনুমা কান্দি আছিল সেইকাৰণে, আৰু গা ধুই দিব লাগে ধুনুমাক, সেইকাৰণে মই এইখিনি আগতীয়াকৈ বনাই থৈছোঁ। আৰু এইখিনি মই নহৰুখিনি সজাই দিছোঁ। আৰু এতিয়া বিয়াত যাবলৈ ওলাইছোঁ। আৰু ধুনুমা সেইফালে আছে। ৰেডি হৈছোঁ। কেনে লাগিছে বাৰু মোক কমেণ্ট কৰি জনাবচোন। আৰু এযোৰ মোৰ বাহঁতে দিয়ে। আৰু বাকী আগৰ মানে ওলোৱা ভিডিঅ'খিনি দিব নোৱাৰিলোঁ, কাৰণ ধুনুমা আছিল, কান্দি আছিল সেইকাৰণে। আৰু এইফালে আমি ধুনুমা কান্দা নাই, ধুনুমা চাই আছিল। আৰু এইফালে কইনা সজাই আছে, কইনা সজা হোৱাই নাই। আৰু এইফালে আমি আছোঁ, আৰু ইমান ফেনৰ শব্দ, ভিডিঅ' একো শুনাই নাযায়। আৰু বিয়াত যাই সেয়া একপি ফটো উঠিছোঁ। আৰু ইফালে কইনাৰ লগত উঠিছোঁ। কইনাজনী চাওক DSLR ফালে চাই আছে, আমাৰ কেমেৰাৰ ফালে চোৱাই নাই। আমি এনেই ফটো উঠিছোঁ। আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।